আজি উৰুকা হে 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 আজি পুৱাই কি হ'ল মানে উৰুকাৰ এক্সাইটমেণ্ট দেউতা উৰুকাৰ এক্সাইটমেণ্ট বজাৰৰ কথা কি ভাবিছা দেউতা বজাৰখিনি তুমি আৰু মায়ে লগ লাগি কৰা মই এতিয়া মনুহঁতৰ ঘৰত যাওঁ খুৰা খুৰী বজাৰ আগবাঢ়িল নে নাই হৈছে দিয়া কেৱল মাছ আৰু মাংসখিনি বাকী আছে মই একদম উৰুকাৰ বাবে এক্সাইটেড হৈ আছো হয় নেকি বাৰু মুনু ক'ত খুৰী ক্লাছলৈ যাবলৈ ৰেডি হৈ আছে চাগে কিহা মুনু তুমি আজিও ক্লাছত যাবা যাম ময়ো যাওঁ বোলা নাযাওঁ বুলি ভাবিছিলো কিন্তু পাপ্পু চাগে মোৰ ঘৰত ৰৈ আছে বাৰু আজি এক্সাইটেড না তুমি উৰুকাৰ কাৰণে ভাল লাগি আছে বাৰু হেপী উৰুকা পাপ্পু মই জানো তই আহিবি বুলি তোমালোক ৰখা মই আহি আছো বলা ক্লাছলৈ ব'লা মে কামিন ছাৰ আহা গোটেইকেইটা আহা আৰু চিটত বহা গৈ যোৱা আজি তোমালোকে উৰুকাৰ ওপৰত অলপ ক'ব লাগিব প্ৰথমে কোৱা নিপুই তাৰপিছত মুনুই আৰু শেষত পাপুই ছাৰ ভোগালী বিহুৰ অলপ জনালো আপোনাক মাঘ বিহু প্ৰতি বছৰে আহে ছাৰ আৰু তাৰ লগত আহে উৰুকাৰ দিনা আমি বজাৰ কৰোঁ বিভিন্ন আৰু এসাঁজ এক লগ হৈ খানা খাওঁ বহুত ফূৰ্তিৰ দিন হয় ছাৰ উৰুকাৰ দিনা এইখিনিয়ে মোৰ ক'ব লগা উৰুকাৰ দিনা খুব ফূৰ্তিৰ দিন হয় ছাৰ আমি সকলোৱে উলহ মালহেৰে এসাঁজ এক লগ হৈ খানা খাওঁ বিভিন্ন বিধ খাদ্য সেই সাঁজটোত থাকে আৰু ছাৰ তাৰে অন্যতম মাছ মঙহ এইখিনি মোৰ ক'ব লগা ছাৰ উৰুকাৰ দিনটো যদিও বহুত ফূৰ্তিৰ দিন কিন্তু কিছুমানৰ বাবে সেই দিনটো দুখৰ দিন হৈ ৰয় কাৰণ কিছুমান মানুহে সুৰাপান কৰি ঘৰত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰে এইখিনি মই ক'ব লগা ছাৰ উৰুকাৰ লগত তোমালোকৰ মনোভাৱবোৰ চালো ঠিকে আছে ধুনীয়া কৈছা তোমালোককো মই ভোগালী বিহুৰ হিয়া ভৰা অলপ জনালো আজিলৈ ক্লাছটো ইমানতে এৰিছো দিয়া ধন্যবাদ কি আইটেম আছিলে আজি আপোনালোকৰ মাছ মাংস দালি ভাত তৰকাৰী পাপৰ পনীৰ এইখিনিয়ে আছিল দিয়ক আজি আপোনালোকৰ কি আছিল একে দিয়ক পনীৰ নাছিল কেৱল আমাৰ উৰুকাৰ খানা বুলি খালো দিয়ক আৰু উৰুকাৰ জয় কি জয় জয় ভিডিঅ'টো যদি ভাল পালা লাইক ছাবস্ক্ৰাইব আৰু সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিবা ধন্যবাদ